জন্ম যিদিনা আছিল বুধ পূৰ্ণিমা মোৰে জন্ম যিদিনা আছিল এইজনী হ'ল ধনীৰাম সেতৰ একমাত্ৰ ছোৱালী আইজনী। এই হ'ল বহুত বাহাদুৰী, বহুত ঘমণ্ডী, বহুত অহংকাৰী। ধনীৰামৰ ছোৱালীৰ অহংকাৰ ভাঙিবলৈ আহি গ'ল গোবিন। এইজন হ'ল ধনীৰাম বুঢ়া, সংসাৰৰ পাপী, 2 নম্বৰী ধান্দা, কিডনী বেপাৰ কৰে। প্ৰভু 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 এই ধনীৰাম বুঢ়াক আৰু মাফ কৰি দিয়ক প্ৰভু। এই ধনীৰাম বুঢ়াক আৰু মাফ কৰি দিয়ক প্ৰভু। প্ৰভু আপুনি অন্তৰ্যামী হয়, আপুনি সব কথা জানে। এই ধনীৰাম বুঢ়াক আৰু পাপ কাম নকৰাব প্ৰভু। এই ধনীৰাম বুঢ়াক এই জেগাৰ পৰাই উঠাই লৈ যাওক, মই নাথাকোঁ আৰু প্ৰভু। এই ধনীৰাম বুঢ়া আৰু পাপ নিজে পাপ চাই থাকিব নোৱাৰে প্ৰভু। মোক এই জেগাৰ পৰাই উঠাই লৈ যাওক প্ৰভু। মই আৰু নাথাকোঁ আৰু প্ৰভু, মই আৰু নাথাকোঁ আৰু প্ৰভু। প্ৰভু এই আপোনাক সাক্ষী কৰি মই পিষ্টলটো লৈছোঁ প্ৰভু। মই আৰু পৃথিৱীত থাকিব বিচৰা নাই প্ৰভু। এইটো দেখিছে পিষ্টল, এইটো পিষ্টল লৈ মই আজি আত্মহত্যা কৰি দিম প্ৰভু। মই আৰু নাথাকোঁ আৰু প্ৰভু ইয়াত। এইটো চাওক, আপোনাক সাক্ষী কৰি মই আজি মই নিজৰ প্ৰাণ ইয়াত আহুতি দিছোঁ। আপুনি চাই লওক প্ৰভু, এইটো চাই লওক প্ৰভু। মই আৰু নাথাকোঁ আৰু প্ৰভু। এই ধনীৰাম বুঢ়া আৰু পৃথিৱীত নাথাকে আৰু। মই এই পাপবিলাক চাই থাকিব নোৱাৰোঁ, ইমানেই পাপ মোৰ হাতত হৈ যায় প্ৰভু। এই ৰেডি হৈছোঁ দেই প্ৰভু, মই চাই লওক আপুনি। 1 2 3 প্ৰভু আকৌ মোক বচাই দিলে আপুনি। এই ধনীৰাম বুঢ়াক আকৌ বচাই দিলে আপুনি। কি কৰিম প্ৰভু, আপুনি অন্তৰ্যামী হয় যেতিয়া আমি ধনীৰাম বুঢ়াক আকৌ পাপ কৰিবলৈ বচাই দিলে প্ৰভু। আপুনি অন্তৰ্যামী হয় প্ৰভু, আপুনি অন্তৰ্যামী হয়। বেটা গোবিন, এফালে এফালে। কোনে মাত লগালে? আরে ককা তুই তো কেটে ভাই। বেটা গোবিন, এফালে ককা এলা কি কই আছ? মই তোৰ ককা। আৰু তই কেনেকা মাত লগাইছ? আরে বেটা কেতিয়াবা ওপৰত আহিল, কিন্তু ঘৰখনত এই নিয়ম কানুন মানি চলা এজনী বোৱাৰী লাগে। আবে ককা কি কৈছ বে? উত্তেৰি মোৰ ভয় লাগিছে দেই। ঘৰখন বৰ খালি খালি হৈ গৈছে। জীৱনত প্ৰথমবাৰ ভূতৰ লগত কথা পাতিছো বে, মোৰতো ভয় লাগিছে।
সেইকাৰণে মোৰ আত্মাটো আকৌ ঘূৰি আহিলে। মোৰ আত্মাটো তইহে দেখি পাবি, আকৌ বেলেগে দেখি নাপায়। কি ভাবিছ গোবিন? মই তোক এটা কথা ক'ম, তই সোনকালে এজনী বোৱাৰী আন। ঠিক আছে ককা, আপুনি কোৱাটোৱে হ'ব। মই এতিয়া বাহিৰত যাওঁ ছোৱালী চাবলৈ। মোক আশীৰ্বাদ দিয়ক। Impressive, impressive, impressive. এইজনী হ'ল ধনীৰামৰ একমাত্ৰ ছোৱালী আইজনী। কোন ল'ৰা হয়? মোক মাতিছা নি? তই কেলে চাই আছিলি মোৰ ফালে? তই চোৱাৰ কাৰণে মই ইজ্জত খাই পৰিলোঁ। চাইছোঁ আৰু ছোৱালী মানুহ বুলি, ভাল লাগিছে বুলি। কেলে চাবি? কথা ক'বলৈ আহিছ? চাইছোঁ আৰু ভাল লাগিছে। সঁচাকৈ ভাল লাগিছে কাৰণেহে চাইছোঁ, ধেমালি কৰা নাই মই। ককা কোৱা কথাটো এইজনীকে এপ্লাই কৰি দিওঁ নেকি? কথা এটা কওঁ দেই। কি কথা? আই লাভ ইউ, মানে আই লাভ ইউ। কি ক'লি? তই চিনি পাৱ? বুলি কৈছে দেখোন। মই কাৰ ছোৱালী জাননে নাই? বাহ, ইমান ঘমণ্ডি। কাৰ ছোৱালী? মই ধনীৰামৰ ছোৱালী। হয় নেকি? কি হয় নেকি? তই ধনীৰামৰ ছোৱালী বুলি ইমান ঘমণ্ডি কৰিছ? কৰিছোঁ। ককা, তোমাৰ বস্তুটো পাই গ'লো। য়েছ। ঠিক আছে, তেতিয়াহ'লে মই তোক তহঁতৰ ঘৰত গৈ ধনীৰামৰ ওচৰতে আই লাভ ইউ বুলি ক'ম। তোক কিন্তু মানি গ'লো দেই। সেইদিনাখনতো তোমাৰ নামটো নকলা, আজি নামটো কৈ দিয়াচোন। সেইদিনাখনতো ঘমণ্ড দেখাই গুচি গ'লা। ঠিক আছে, নামো ক'ম আৰু হস্পিটেলত কোনটো হস্পিটেলত থাকিবি তাৰো নাম ক'ম। চিন্তা কৰি আছো। মনত ৰাখিবি, মই গৈ আছো। ঠিক আছে। এই তহঁতৰ চাইডত যে কাম চলি আছে, তহঁতি পে'মেণ্ট কৰিলি নাই? এই কাঠৰ কাম যে চলি আছে, তহঁতি পে'মেণ্ট কৰিলি নাই এইফালে? পে'মেণ্ট কৰিলি না? পানীয়ে পিয়াজ। এই মাজনী, এই পানী এগিলাচ আন। এতিয়া ঠাণ্ডা লাগিছে, যা। চব ঘৰৰ মানুহখিনি কাম চব পে'মেণ্ট কৰিলি আজি? কৰিছা নাই? পইচা দিলি নাই? কোন হয়? আপুনি নেকি? অঁ, মই আপোনাৰ এই ছোৱালীজনী ভাল পাওঁ, মানে সেইটোৱে ক'ব লাগিব। হা? এই ছোৱালীজনী মই আপোনাৰ ভাল পাওঁ। হয় নেকি? মই তাক লৈ যাব খুজিছোঁ। হা? আজি লৈ যাম বুলি ভাবিয়ে আহিছোঁ। এটা কথা নহয়, আমাৰ ইয়াত আহিলে তুমি আহিলা ঠিক আছে, ঘূৰি যোৱাটো ধনীৰাম বুঢ়াৰ পাৰ্মিশ্যন লাগিব। ধনীৰাম বুঢ়াই ক'লেহে যাব পাৰিবা। ধনীৰাম বুঢ়াৰ পাৰ্মিশ্যন নহ'লে ইয়াত কোনো মানুহ ঘূৰি যাব নোৱাৰে। এই ধৰ ইয়াক।
তই এতিয়া কি দেখুৱাই আছ এইবিলাক কি দেখুৱাই আছ আমাৰ ইয়াত নচলিব তহঁতক মুখত কৈ লাভ নাই হাতত আৰু ভৰিত ক'ব লাগিব বেছি হৈছে তই চাফাই কৰি দিম আজি নাম আজি ক'ত যাবি বহুত ফুটনি দেখাইছিলি নহয় সব পাৰ্টনাৰ গ'ল তোৰ আজি তই এতিয়া শেষ ছোৱালী তোৰ নামটো নকলি এতিয়া ওলাই আৰু এতিয়া তোৰ বাপেৰক মাৰিলো আৰু এতিয়া তোৰ আৰু দম দেখাই লাভ নাই আৰু ফুটনি দেখাই লাভ নাই ওলাই তোক লৈ যাওঁ আৰু ফুটনি দেখাই লাভ নাই আৰু